ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি কচু দং আৰু কচু ঠুৰি লগাই কিনি মাছৰ লগত বনাব লৈছোঁ। আহকচোন চাওঁ মই আজি কচুখিনি কেনেকৈ বনালোঁ। আৰু মই এতিয়া পটাপট কচুখিনি কাটি লওঁ। এতিয়া মোৰ কচুখিনি কটা হৈ গ'ল। এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ আৰু লগত দিছোঁ সৰু সৰু 3টা আলু নিদিয়াকৈ চব্জিখন দেখিবলৈও শুৱনিও নালাগে, খাবলৈও ভাল নালাগে, সেইকাৰণে মই আলু ইয়াত দি দিছোঁ। আৰু মাছৰ মাথাকেইটা ধোৱা হৈ গ'ল। এতিয়া মাছৰ মাথাকেইটা ফ্ৰাই কৰি লওঁ। তেল গৰম হৈ গ'ল। ইয়াত মই অকণমান নিমখ অলপ হালধি দিছোঁ মাছৰ মাথাকেইটা ফ্ৰাই কৰি দিবৰ কাৰণে। ফ্ৰাই কৰি ল'লোঁ। এতিয়া কাহিনী হাফ ফ্ৰাই কৰি ৰাখিছোঁ। এতিয়া এইখিনি তেলতে মই অকণমান পাঁচফোৰণ দি দিছোঁ। কাটি থোৱা এটা পিঁয়াজ আৰু 3টা জলকীয়া, এচামুচ হালধি, এচামুচ ডাঙৰ পৰা দানৰকে আৰু অলপ সৰু সৰুকৈ কাটি ল'লোঁ। আলুকেইটা দি দিছোঁ। এইখিনি 5 মিনিটমান ভাজি ল'ম। অকণমান ৰুকিলোঁ আৰু অলপ জীয়া গুড়ি, সোৱাদ অনুসাৰে নিমখ পানী দি অলপ লগালে এতিয়া মই কচুখিনি দি দিম। পাঁচটা ভজা পিঠা ধৰি আমি 2টা ডাঙৰ ডাঙৰ বিলাহী দি দিছোঁ।
বিলাহীখিনি ধুনীয়াকৈ গলি আহিলে ইয়াতে মাছৰ মাথাকেইটা সৰু সৰু কৰি ল'ব। ইয়াত মই দি দিছোঁ আমাৰ উতলা গৰম পানী মই ব্যৱহাৰ কৰিছোঁ। আমার সবজি রেডি।